হেল্ল' গাইজ, সুপ্ৰভাত। আজি আমাৰ ঘৰলৈ এটা নতুন আলহী আহিলে। নতুন আলহীজনী আজি আমি দেখুৱাই দিছোঁ। এয়া চোৱা, ৰাস্তাতে পাই খোপো চৰাইৰ পোৱালি লৈ আহিলে আৰু আমাৰ ল'ৰা দেখি যি উৎপাত, মৰম কৰিলে, কেক খোৱালে। তাৰ ক'বলৈ পাহৰিছোঁ, চৰাইজনীলৈ কেক এটাও আনিছে। চাব দেই। দেখিছেনে বাৰু কি উৎপাত কৰিছে চৰাইজনীৰ লগত? কি যে হ'ব। ৰাতিয়ে আনিলে মানে বাপেকে চৰাইজনী। ৰাতিপুৱাই শুই উঠি বিচাৰিছে মা চৰাই উঠি পেলাই সি চাউল তাউল খাবলৈ দিলে, পানী দিলে, এতিয়া কেক খুৱাব, তাকো চুবলৈ নিদিয়ে। এতিয়া বাপেকে কেক খুৱাই দিলে, সিও খাই আছে। সঁচাই চৰাইজনী বহুত মৰম লগা। মাকহঁতে বিচাৰি আছে চাগে দেই, ক'বতো নোৱাৰি, পাপেই লাগিব চাগে।